दोस्तों আজি মই এটা হিন্দীত ভিডিও বনাই আছো। বন্ধু-বান্ধৱীসকল আপোনালোকে হয়তো ভাবিছে ডিম্পু বৰুৱাই এইবাৰ অসমীয়া এৰি হিন্দী ভাষাত ভিডিও বনাব নেকি? दोस्तों আজি মই এটা হিন্দীত ভিডিও বনাই আছো। আসল সত্যটো জনাৰ আগতে আপোনালোকে জনাব ডিম্পু বৰুৱাৰ ভিডিওবোৰ চাই আপোনালোকে কেনেকুৱা পায় তলত নিশ্চয় কমেন্ট কৰি। বন্ধু-বান্ধৱীসকল আপোনালোকক জনাও যে ডিম্পু বৰুৱাই অসমীয়া ভাষা নেৰে। ডিম্পু বৰুৱাৰ যি দুটি আগৰ চেনেল সেই দুটি অসমীয়া ভাষাতে থাকিব। হিন্দী ভাষাৰ বাবে নতুনকৈ এটি চেনেল খুলিছে ডিম্পু বৰুৱাই, যিটোৰ কথা নিজেই সোশ্যাল মিডিয়াত শ্বেয়াৰ কৰে ডিম্পু বৰুৱাই। যেহেতু অসমীয়া ভাষাৰ ভিডিও কেৱল অসমতেই চলে, সেয়েহে ডিম্পু বৰুৱাই পৰিকল্পনা কৰিছে অসমখনক সমগ্ৰ ৰাষ্ট্ৰখনতে উপস্থাপন কৰাৰ। গতিকে আমিও আশাবাদী তেখেতৰ এই পৰিকল্পনাক লৈ। दोस्तों আজি মই এটা হিন্দীত ভিডিও বনাই আছো, মানে নতুনকৈ এটা চেনেল খুলিছো। কেতিয়াবা এক মাহৰ মূৰত বা 2 মাহৰ মূৰত এটা হিন্দীত ভিডিও দিম বুলি ভাবিছো, মানে যাতে আমাৰ অসমৰ ঠাইবিলাক বা বাহিৰত এনেকুৱাকৈ দেখে বা সেই আৰু চেষ্টা কৰিম আৰু হিন্দীত, কিন্তু সদায় নহয়। তো ये डिस्क्रिप्शन में मतलब स्वीप अप करेगा तो लिंक मिलेगा, तो आप लोग देखते रहेगा। मेरे मतलब हिंदी अच्छा नहीं है लेकिन कोशिश करूंगा, क्या होता है देखता हूँ।